বৰালি মাছৰ জোলখিনি বনাবৰ বাবে প্ৰথমতে মাছখিনি এনেদৰে ৰংগুৰা আৰু নিমখ সানি ভালদৰে মিহলাই ল'লোঁ। মিহলাই লৈ তাৰ পাছতে কেৰাহীখন গেছত পাতি তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হওঁতে এপিচ এপিচকৈ মাছখিনি দিলোঁ। তেল একেবাৰে কমকৈ দিছোঁ। কমকৈ তেল খোৱা স্বাস্থ্যৰ কাৰণে ভাল, সেইকাৰণে আজি এপ্লাই কৰি চালোঁ। আৰু মাছকেইপিচ যিহেতু ডাঙৰ, গতিকে কমকৈয়ে ভাজিলোঁ। 3 পিচে দিলোঁ প্ৰথমতে আৰু লাহে লাহে লৰাই পেলাই মাছকেইপিচ ভাজিলোঁ। ইয়াৰ আগত বৰালি মাছ কেতিয়া বনাইছিলোঁ মোৰ মনত নাই বাৰু, তথাপিও নিজেই ৰেচিপিটো এপ্লাই কৰিছোঁ আজি। এটা কথা জানো যে বৰালি মাছ শাক দি নাখায়, মছলা খালে বেছি ভাল লাগে বুলিয়ে জানো, সেইকাৰণে মছলা দিয়ে বনাম আজি মাছখিনি। এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া বাকী থকা মাছকেইপিচো দি পেলাই ফ্ৰাই কৰিছোঁ। তাৰপাছতে গেছটো অলপ মিডিয়াম চাইজতে ৰাখিছোঁ। মাছখিনি ফ্ৰাই কৰোঁতে অকণ ৰঙা কৰি ভাজিছোঁ, মাজে মাজে গেছটো বঢ়াই পেলাই। তাৰপাছত মাছকেইপিচ ভাজি হোৱাত লাহে লাহে এপিচ এপিচকৈ ৰাখি দিলোঁ আঁতৰাই। এতিয়া এইখিনি হৈছে মছলাখিনিৰ লগত জিৰা, পিঁয়াজ, আলু। এইখিনি হৈছে জিৰা, আদা, নহৰুখিনি বাটি লৈ ইয়াতে ৰংগুৰা, গৰম মছলা আৰু মিট মছলা অকণ দি ভালদৰে লৰাই লৈছোঁ মছলাখিনি বাটিত। গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম ইয়াতে চামুচখনেৰে। মাছ ভজা কেৰাহীখনতে পিঁয়াজখিনি ভাজি লৈছোঁ, একেখিনি তেলতে ভালদৰে পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপাছতে যিখিনি বাটিত মিক্স কৰি ৰাখিছিলোঁ পেষ্টখিনি, সেই পেষ্টখিনি ইয়াতে এতিয়া দি দিম। দি পেলাই ভালদৰে মছলাখিনিৰ পৰা যাতে তেলটো ওলাই অকণ উতলিবলৈ দিম। আৰু এইখিনি আলুখিনি মাছ যে সানিছিলোঁ ৰংগুৰাখিনিতে আলুখিনি এনেকৈ সানি থৈছোঁ। মধ্যবিত্ত পৰিয়ালৰ এনেকুৱাই হয় সাধাৰণতে। আমি বস্তু ব্যৱহাৰ কৰি অপচয় কৰি বেয়া পাওঁ। তাৰপাছতে এয়া মছলাখিনি ইয়াতে দি দিছোঁ। এতিয়া ভালদৰে লৰাই পেলাই পিঁয়াজখিনি গলিবলৈ ৰাখি দিম। মছলাখিনিয়ে নিজৰ তেল এৰিবলৈ ধৰিছে আৰু পিঁয়াজখিনিও অলপ গলিছে। এতিয়া ইয়াতে আলুখিনি দি দিম। এয়া কাটি ৰখা আলুখিনি আজি বেলেগ ষ্টাইলত দিছোঁ। গোটা জলকীয়া 2টা এনেকৈ দি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ আলুখিনিৰ লগত। আৰু ইয়াতে এতিয়া অকণমান পানী দি উতলিবলৈ ৰাখি দিম ভালদৰে। এয়া পানী দিছোঁ আৰু এতিয়া গেছটো হাই ফ্লেমত ৰাখি পেলাই ভালদৰে জোলখিনি উতলিবলৈ দিম। যিমানেই মাছৰ জোল উতলিব তেতিয়াহে ইয়াৰ সোৱাদ ভাল হয়। ভালদৰে এবাৰ উতলিবলৈ দিয়াৰ পাছত এতিয়া আলুখিনি সিজিছে আৰু হেতাৰে লাহেকৈ আলুখিনি অলপ ভাঙি দিম ইয়াতে। আলুখিনি ভাঙি হোৱাৰ পাছতে ইয়াতে এপিচ এপিচকৈ মাছ দি দিছোঁ। মাছ দি পেলাই বেছি হেতা লৰাই থাকিলে মাছখিনি ভাগি যাবও পাৰে নহয়। সেইকাৰণে আলুখিনি আগতীয়াকৈ ভাঙি ল'লোঁ। লৈ পেলাই মাছখিনি দিছোঁ। আৰু আগৰ পৰাই মোক ঘৰত মায়ে কয় মই বোলে হেতা ধৰিব নাজানো, গতিকে আগতীয়াকৈ ভঙা চিঙা কামবিলাক কৰি লৈ মাছকেইপিচ দি ভালদৰে আকৌ উতলিবলৈ ঢাকনা মাৰি ৰাখি দিলোঁ। হাই ফ্লেমত গেছটো ৰাখি থৈছোঁ। এয়া ভালদৰে উতলিলে। তাৰপাছতে নিমখটো অকণমান টেষ্ট কৰি চাই পেলাই নিমখটো দিবলৈ দিলোঁ। জোলকণ বনাওঁতে ধুনীয়া গোন্ধ ওলাই আছিলে। তাৰপাছত মাক অকণ খাই চাবলৈ দিলোঁ, ভালেই হৈছে বুলি ক'লে। সৰিয়হ দি বনোৱা নাই যদিও সৰিয়হৰ গোন্ধ আহি আছিলে যে সৰিয়হ দি পেলাই বনাইছোঁ নেকি নিজৰে ভাৱ আহি আছিলে। অৱশেষত তৰকাৰীখিনি হ'ল বাৰু বনাই।